অসমীয়াৰ শেষ দুৰ্গটো আঘাত সানিলে অপশক্তিয়ে। ভোগালী বিহুৰ উৰুকাৰ দিনা গাহৰি কটাৰ বাবে অসমীয়া যুৱকক গুৰুলকৈ প্ৰহাৰ কৰিছিল ৰেকিব আহমেদ, কাদিৰ আহমেদ আৰু শ্বাহিদ আহমেদে চোকা অস্ত্ৰলৈ ক্ষীৰোদ চাংমাইক মাতি আনি গুৰুলকৈ প্ৰহাৰ কৰিছিল। জানিব পৰা মতে চৰাইদেউ জিলাৰ মৰাণৰ খুমটাই সোণালী পথত ভেলাঘৰৰ সন্মুখত গাহৰি কাটিছিল স্থানীয় যুৱক ক্ষীৰোদ চাংমায়ে। সেই সময়তে ওচৰৰে দুজনমান বিশেষ সম্প্ৰদায়ৰ যুৱকে গাহৰি কটাত বাধা দিছিল চাংমাইক। প্ৰথম অৱস্থাত ক্ষীৰোদ চাংমাই সেই কথা মানি লৈছিল, কিন্তু সেইদিনা ৰেকিব আহমেদ, কাদিৰ আহমেদ আৰু শ্বাহিদ আহমেদে চোকা অস্ত্ৰ লৈ ক্ষীৰোদ চাংমাইক মাতি আনি গুৰুলকৈ প্ৰহাৰ কৰে। ঘটনা সন্দৰ্ভত সেইদিনাই মৰাণহাট আৰক্ষীক এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি বৰ্তমানে বিশেষ সম্প্ৰদায়ৰ যুৱক কেইজনৰ পৰা ক্ষীৰোদ চাংমাইৰ পৰিয়ালৰ লোক বাহিৰলৈ ওলাবলৈ ভয় কৰা হৈছে। যুৱক কেইজনে পৰিয়ালটোক বিভিন্ন ধৰণেৰে ভাবুকি দিয়াত উপায়হীন হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তাইনী। দিনাখন মানে মাঘৰ বিহু উৰুকাৰ দিনাখন আমি কেইজনমানে মিলি এটা গাহৰি আনিছিলোঁ। ভেলাঘৰৰ মুখতে গাহৰিটো কটা হৈছিলে। কটাৰ মানে প্ৰায় ইতিমধ্যে শেষেই হ'বলৈ হৈছিলে। তেনেকুৱাতে মানে গাঁৱৰ কেইজনমান ব্যক্তি আহি লগতে VDP পাৰ্টিও আছিলে। তেওঁলোকে মানে ক'লে গাহৰিটোতো ইয়াত কটাৰ পাৰ্মিশ্যনটো ক'ত পালে বা কাক বা সুধিছিলা নেকি, এনেধৰণে কিছুমান মানে প্ৰশ্ন কৰা। মই ক'লোঁ কাকোতো সোধা প্ৰয়োজন থকা বুলি ভবা নাছিলোঁ, কিন্তু যদিও মোৰ ভুল হৈছে আপোনালোকে ক্ষমা কৰি ভৱিষ্যতে মই নকৰোঁ বুলি মই ক'লোঁ। তাৰপিছত তেতিয়াও মানে মোক অকণমান সকিয়নি এটা দিছে যে ভৱিষ্যতে যে এনেকুৱা কাম কৰিব নালাগে বা ইয়াত এনেকুৱা এটা কোনো কৰিব নোৱাৰিব, আমি তেখেতলোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তাতে কথাষাৰ আমি মাফ খোজাৰ পিছত মীমাংসা হৈ গ'ল। তাৰপিছত ৰাতিলৈ প্ৰায় 8:30-9 মান বজাত কাদিৰ আহমেদ আৰু শ্বাহিদ আহমেদ ওৰফে চাহিল, এওঁলোক দুজনে আহি মোক ভেলাঘৰৰ পৰা মাতি মাৰধৰ কৰে। মাৰধৰ কৰাৰ পিছত সেই একেষাৰ কথাক লৈ মানে দিনৰ যিটো মানে গাহৰি কটা বিষয়টোক লৈ মানে তৰ্ক বিতৰ্ক লিপ্ত হৈ মানে মোক মাৰপিট কৰে। তেতিয়া তেনেতে মোৰ ফেমিলি আৰু মোৰ ভাই মোৰ কাজিয়া শুনি কাষতে আছিলে, ৰাস্তাৰ কাষতে প্ৰায় 20 মিটাৰমান আঁতৰতে। তেতিয়া যাওঁতে এওঁলোকক গাটো হাত লগাই বা দুখ পায় টনাও ধৰা কৰোঁতে মাইকী মানুহক ব্লাউজ পাৰ দিছে, আৰু লগতে মোৰ মাও দুখ পাইছে, মোৰ ভাই দুখ পাইছে, মোৰ মাইকী মানুহক পেটত লাত মাৰিছে। মোৰ এই চকুত আপোনালোকে দেখিছে, চকুত মই দুখ পাইছোঁ। মানে হাতত তৰোৱাল লৈ আহিছিলে, হাতৰ মুঠিৰ পৰা লাগিছে যেন অনুভৱ কৰিছোঁ। মানে মই কি হ'ল নাজানো, নাকৰ পৰা মোৰ তেজ ওলাই মই বেহুচ হৈ পৰি গ'লোঁ, মাইকী মানুহ বেহুচ হৈ পৰি, তাৰ পিছৰখিনি মই নাজানো। এই সংক্ৰান্তত আৰক্ষীক খবৰ দিছিল? আৰক্ষীক ৰাতি আমি যেতিয়া জখম পাইছোঁ, ৰাতি আমি থানালৈ গৈছোঁ, গৈ ট্ৰিটমেণ্ট কৰালে। এতিয়া আমি এজাহাৰ এখন দিছোঁ, এইখন আইনে সুব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। তেওঁলোকে আহি আমাক সুধিলে যে গাহৰিটো কাটিবলৈ তোমালোকৰ পাৰ্মিশ্যন ক'ত পালা, অধিকাৰ ক'ত পালা, তোমালোকে কাক সুধি কাটিছা গাহৰিটো? তেতিয়া আমি ক'লোঁ যে গাহৰিটো কাটিবলৈতো আজি ক'তো পাৰ্মিশ্যন নালাগে, চৰকাৰেতো কৈছে গাহৰিটো অপেন কাটিছে। তাৰপৰা তেওঁলোকে কৈছে তহঁতি এবাৰলৈ যি কাটিলি বোলে, আৰু এবাৰলৈ নেক্সট টাইমলৈ নাকাটিবি, নহ'লে ইয়াতকৈ বোলে আমি ভয়ংকৰ বোলে পৰিস্থিতি হেৰি কৰিম বুলি কৈছে, আমাক একশ্যন ল'ম বুলি কৈছে। তাৰপৰা তেনেকুৱা কথা আমাৰ লগৰজনে ক'লে যদি ভুল হ'ল আৰু আজিৰ পৰা আগলৈ আমি এনেকুৱা কাম নকৰোঁ। তাৰপিছত গধূলিলৈ এওঁলোকক খেপি দি, মইতো ঘৰত আছিলোঁ, যেতিয়া এওঁক ভেলাঘৰত আছিলে, এওঁক ভেলাঘৰৰ পৰা উলিয়াই নি মাৰ পিধৰ কৰে, চিঞৰ বাখৰ হয়, গোটেই মাৰিছে গাহৰি কটালৈ মাৰিছে বুলি চিঞৰিছে। তেতিয়া আমি ল মাৰি আহিছোঁ, তেতিয়া দেখিছোঁ যে ক'ত কি হৈছে। এতিয়া আমি আহি কিনে দেখিছোঁ যে ইয়াক মাৰি থকাটো হয়, ইয়াক মাৰিছে, এওঁ মাইকী মানুহক মাৰিছে, পুৰা গুৰ মাৰিছে, আমি নিজ চকুৰে দেখিছোঁ। মানে মুছলিম সম্প্ৰদায়ৰ মানুহ কিছুমানে মানে কৈছে আৰু যে গাহৰি কিয় কাটিছ, গাহৰি কটালৈ কিনে সিহঁতি প্ৰশ্ন উত্থাপন কৰিছে, নেক্সট টাইম যাতে কাটিব নালাগে, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। আমি মানে কি অসমত থাকি যদি আমি অসমৰ বিহুটো ভালকৈ পালন কৰিব নোৱাৰোঁ, আমি কিহৰ অসমীয়া? বিহুৰ দিনাখনে আমাৰ এনেকুৱা এটা লজ্জিত ঘটনা হৈ গৈছে। আমাৰ অসমীয়া আমি বিহু পালন কৰি থকা অৱস্থাতে আমাৰ অসমীয়া এতিয়া আমাৰ মাইকী মানুহৰ গাত সিহঁতি হাত তুলিছে, কাপোৰ চাপোৰ ফালি দিয়া নিচিনা হৈছে। অলপ কেছটো লিখাল হৈ গৈছে ন, এটা লাজৰ কথা। মানে আমাৰ সেইটো এটা উচিত তদন্ত লাগে। আৰু এই ল'ৰা কেইটামান আছে আৰু চতুৱা বুলি কয়, তেখেতে কৈছে ঐ গাহৰি খোৱা কেইটা ওলাই আহ, ৰাতি মাছ নিশা চিঞৰিছে, মানে অলপ মৃত্যুৰ ভাবুকি নিচিনা কৰিছে, মানে যে আমি এতিয়া আমি ওলোৱা সময় কৰোঁ হয় নাই কওকচোন। আমাৰ এতিয়া বাহিৰলৈ নগ'লে একো কাম নহয়, ল'ৰা ছোৱালী ইফালে সিফালে আমি স্কুল নিওঁ, অনা নিয়া আমাৰ মানুহকেইজনো এতিয়া অহা যোৱা কৰি থাকে কামৰ ক্ষেত্ৰত। তো মানে কি আমাৰ ভয় হৈ গৈছে, নিজৰ জেগাডোখৰতে আমি এতিয়া ছেফ নহয়। মানে মানুহজনক ভেলাঘৰৰ পৰা মাতি নি কিনে মাৰধৰ কৰে, তাৰপিছতে মই চিঞৰ শুনি কিনে দৌৰি যাওঁ, মোকো সিহঁতি মাৰধৰ কৰে। কোনে মাৰিলে? ৰেকিব আছিলে, শ্বাহিদ আছিলে, তাৰপিছত
বুটু বুলি জানো, এনেকৈ নামটো নাজানো মই। কাৰণটো কি মাৰপিট কৰা? মাৰপিট কৰাৰ কাৰণটো দিনত মানে গাহৰি এটা আনিছিলে সিহঁতৰ কেইবাজনো মিলি কিনে। গাহৰিটো আনিছিলে, কাটিছিলে, কটাক লৈ মানে তৰ্ক বিতৰ্ক হৈ গ'ল। সেইটো আমাঠাই হৈ গ'ল। আমাঠাই হোৱাৰ পিছত ভেলাঘৰৰ পৰা মাতি নি কিনে এইখিনি কৰি কিনে কাজিয়া কৰে গাহৰিটো কটালে। থানাত এজাহাৰ দিয়া হৈছে? থানাত এজাহাৰ মানে আমি লগালগ যেতিয়া দুখ পালোঁ, সিহঁতি কোনোবা আমাক লৈ গৈ থানাত সুমিয়ালে। থানাত সুমিয়াৰ পৰা আমাক থানাই ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্ট কৰাৰ পিছত এতিয়া এজাহাৰ দি থৈছোঁ, কি ব্যৱস্থা লয়। আৰক্ষীয়ে কি ক'লে? আৰক্ষীয়ে এতিয়ালৈকে আমাক একো কোৱা নাই, একো জনোৱাও নাই। আমি খালি বেলেগৰ মুখেদিয়ে গম পাইছোঁ। মাৰপিট কৰিবলৈতো চাহিদৰ ঘৰ গোটেই ফেমিলি আহিছিলে। খালি তাৰ মাক আহিছিলে, তাৰপিছত পুতেক তিনিটা আছিলে। কিবা লৈ আহিছিলে নি? সিহঁতে অস্ত্ৰ আনিছিলে, ডাঙৰ তৰোৱাল এখন লৈ আহিছিলে। কিহেদি মাৰিছে সেইটো খালি গম নাপাওঁ। কটাৰী এখন কিন্তু পৰি আছিলে। পিছত মোৰ ল'ৰাই পাই কিনে বুটলি আনি ঘৰতে থৈছেহি। স্বাধীনতা দিৱসৰ দিনাই গোলাঘাট টাউনত এজন যুৱকক প্ৰহাৰ 3 যুৱকৰ। এজন যুৱকক সামান্য কথাতে মৰিয়াই প্ৰাণে মৰাৰ চেষ্টা 3 যুৱকৰ। ঘটনাটো সংঘটিত হয় গোলাঘাট নগৰৰ কানহাইলাল চাৰিআলিত। এগৰাকী সাহসী মহিলাৰ বাবে প্ৰাণ ৰক্ষা ভাস্কৰ তামুলী নামৰ যুৱকজনৰ। ৰাজপথতে মৰিয়াই ভাস্কৰ তামুলীক ৰক্তাক্ত কৰিলে 3 যুৱকে। আক্ৰমণকাৰী 3 যুৱক ক্ৰমে সৰফৰাজ ইউছুফ আহমেদ, আছিক ৰহমান আৰু ৰায়াত আহমদ হাজৰিকাক আৰক্ষীয়ে আটক কৰিছে। ইফালে মূৰ আৰু শৰীৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাস্কৰক ভৰ্তি কৰা হৈছে গোলাঘাটৰ চিভিল হস্পিটেলত। ইয়াত গাহৰি কাটিব নোৱাৰিব। গাহৰি কাটিলেই কথা বিষম হ'ব। গাহৰি মাংস বিক্ৰীক কেন্দ্ৰ কৰি শিৱসাগৰৰ হালুৱাটিং দুবদৰ বঙালী গাড়ী গাঁৱত নুৰ মহম্মদ নামৰ এজন যুৱকে ভাবুকি দিলে হেমন্ত দুৱৰা নামৰ এজনক। পৰম্পৰাগতভাৱে গাহৰি কাটি বিক্ৰী কৰি ঘৰ পোহপাল দি আহিছে হেমন্ত দুৱৰাই। কিন্তু সেই স্বাৱলম্বিতাৰ বাটত বাধাৰ প্ৰাচীৰ হ'বলৈ আহিল নুৰ মহম্মদ। নুৰৰ দাবী, এই অঞ্চলত গাহৰি বিক্ৰী নচলিব। ইয়াৰ পাছতে নুৰ মহম্মদৰ বিৰুদ্ধে সৰব হৈ পৰিল স্থানীয় দল সংগঠন। অভিযোগ অনুসৰি নুৰ মহম্মদে এজন মুছলমান লোকৰ প্ৰৰোচনাত দিছিল ভাবুকি। হেমন্ত দুৱৰাৰ মাটি বেদখল কৰি আছিল সেই লোকজনে। সেই সূত্ৰেই নুৰৰ হতুৱাই হেমন্তক ধমক দিছিল লোকজনে। নুৰৰ ভাবুকিৰ পাছতে আৰক্ষীৰ কাষ চাপিল হেমন্ত দুৱৰা। ইছলামপন্থী নাম দিয়া লোকৰ বিৰুদ্ধে গৰজি উঠিল দল সংগঠন। হেমন্ত দুৱৰা নামৰ এজন গাহৰি ব্যৱসায় কৰা এজন যুৱকে, তেওঁ আচলতে আহোম সম্প্ৰদায়ৰ এজন যুৱক। তেওঁ গাহৰি ব্যৱসায় কৰে আৰু তেওঁ গাহৰি কটাক লৈ আচলতে মুছলমান সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে তেওঁৰ ঘৰত গৈ পানি দম দিছে যে ইয়াত গাহৰি নচলিব, ইয়াত গাহৰি নাকাটিবি, এই অঞ্চলত গাহৰি নাকাটিবি, এনেধৰণৰ আচলতে ভাবুকি দিয়া পৰিলক্ষিত হ'ল যোৱাকালি। এই যিজন মানুহে গাহৰি কাটিছিলে তেওঁৰ মাটি অবৈধভাৱে দখল কৰি থকা এটা মিয়া, আৰু সেই মিয়াটোৰ প্ৰৰোচনাতে পৰি আচলতে সেই তাৰ থলুৱা যিজন মুছলমান সম্প্ৰদায়ৰ যুৱকে তেওঁ গাহৰি কটাক লৈ ইয়াত এই মুছলমান গাঁৱৰ মাজত, গৰীয়া গাঁৱৰ মাজত গাহৰি কটা নচলিব বুলি আচলতে যিসমূহ বক্তব্য তেওঁলোকে দিছিলে, তেওঁ ধমকি দিছে, তাক আমি বিৰাচিন্তা তীব্ৰ ভাষাৰে গৰিহণা দিছো। হেমন্ত দুৱৰাৰ এজাহাৰৰ ভিত্তিত আটক কৰা নুৰ মহম্মদে ক্ষমা বিচাৰিলে হেমন্ত দুৱৰাক। নগৰ মাজমজিয়াত আনিছুৰৰ অতপালি, খিলঞ্জীয়া যুৱকক নিৰ্মম প্ৰহাৰ, উদণ্ড আনিছুৰৰ। হেলমেটেৰে মূৰত কোবাই আঘাতপ্ৰাপ্ত কৰিলে তঞ্জিত কাকলি নামৰ এজন খিলঞ্জীয়া যুৱকক। নগাঁৱৰ ঢাকাইপট্টিত চাঞ্চল্যকৰ ঘটনা। জন্মদিনৰ বজাৰ কৰিবলৈ ওলাই আহিছিল তঞ্জিত। পথত হৰ্ণ বজাইছিল যুৱকজনে। হৰ্ণৰ শব্দত মগজুৰ তেজ উঠলিল এই আনিছুৰৰ। অতপালিৰে কুখ্যাত আনিছুৰে এইদৰে কোবাই গ'ল খিলঞ্জীয়া যুৱক তঞ্জিত কাকতিক।
মাৰ নামত বেয়া গালি দিছে। তাৰপিছতে মোৰ বাইকখন মই যেতিয়া লাহে লাহে গৈ আছোঁ, কথাটো কৈছোঁ, কৈ পেলাই মই লাহে লাহে আগবাঢ়ি আছোঁ। যি সত্যেন্দ্ৰ ভাণ্ডাৰ মানে ৰাজলক্ষ্মীৰ ওচৰত পাইছোঁ, মোৰ আগত আহি পেলাই সি স্কুটিখন লগাই দিলে। লগাই দিয়াৰ ফলত মই এনেকৈ বেকা হৈ গ'লোঁ। বেকা হৈ যোৱাৰ পিছত মানে মোৰ এইখিনি জেগাত ঘোচা মাৰিছে। মাৰাৰ পিছতে মোৰ হেলমেটটো খুলি পেলাই সি মোক নন ষ্টপ আপোনালোকে ভিডিঅ'ত দেখা পাইছে। জাতত ধৰি গালি পৰাৰ অভিযোগ আনিছুৰৰ বিপক্ষে। বিশেষকৈ সি মোৰ মানে অসমীয়া জাতি লৈ পেলাই কৈছে, গালি দিছে। আপুনি অসমীয়া বুলি গালি পাৰিছে? হয়, গালি দিছে আৰু মোক কৈছে কোন বাপেৰ ঘৰত আছে লৈ আহিবি, এনেকৈ পেলাই কৈছে। আনিছুৰে কৈছে যে ইয়াত মই মানে কাকো ভয় নকৰোঁ, যাক আনিব আছে তই আন। চাঞ্চল্যকৰ ঘটনাৰ পাছত আনিছুৰৰ পত্নীয়ে আঘাতক তাচ্ছিল্য কৰাৰ অভিযোগ। ঘৈণীয়েকে মোক কয়, দাদা আপুনি এনেকৈ কিয় আহিব লাগে, আপোনাৰতো মাথা চাথা ফালি দিয়া নাই। তেখেতৰ এইটো ৱাইফে এইটো মোক কথা কয়। তেতিয়া মই কৈছোঁ যে আপুনি এইটো কি ধৰণৰ কথা কৈছে, তাৰমানে কি মোৰ মাথাত ফালি পেলাই মই তেজেৰে লুটুৰি পুটুৰি হৈ আহিব লাগিছিলে, তেতিয়াহ'লে মানে আকৌ সেইগৰাকী মানুহে ৰাতিপুৱা সময়ত মোৰ গলিত গৈ পেলাই মানে ঘৰৰ ওচৰত গৈ পেলাই মাক মাফ খুজি আছে। স্থানীয় লোকৰ মতে আনিছুৰসহ একাংশ উদণ্ডৰ বাবে সন্ধিয়া ঢাকাই পট্টিলৈ ওলাবলৈ ভয় যুৱতী মহিলাৰ। নানা ধৰণৰ অশ্লীল মাত কথাৰ ভাণ্ডাৰ আনিছুৰ। ভুক্তভোগী তন্দীপৰ দাবী শাস্তি হওক দৃষ্টান্তমূলক। অসমীয়াৰ গাত হাত তুলিলে যাতে হাত কপে আছামৰ। কঠোৰ ব্যৱস্থা কৰিব লাগে, যাতে মুখটো বাদ দিয়ক আৰু যাতে নেক্সট এনেকৈ কাৰোবাৰ ওপৰত হাত উঠাৰ আগত যাতে হাত কপি যায়। মই হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই এইটোৱে ৰিকুৱেষ্ট কৰিম, যাতে ইহঁতে মাৰপিট কৰাৰ আগত যাতে সিহঁতৰ হাত 10 বাৰ কপিব লাগিব। নিশ্চয়। একদম সঁচা কথা। আজি যদি আপোনাৰ এইখিনি সময়তে এনেকুৱা, যদি মই ভাবিছো যদি সন্ধিয়া হ'লহেঁতেন হয়তো মোক মাৰিয়ে পেলালে হয়। নগাঁৱৰ শৈবৰ গাঁৱত পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। মই বৰ্তমান দেখুৱাই আছো, এগৰাকী হৈছে কুঞ্জিত দাস। তেওঁ এগৰাকী ননৈৰ ল'ৰা, ননৈৰ যুৱক। তেওঁ পানীৰ কাম কৰে। মই দেখুৱাইছো আঘাতৰ স্পষ্ট হৈ আছে তেওঁক মাৰপিট কৰা। আৰু তেওঁক যি ইয়াত আজি আপুনি পানী দিবলৈ আহিছিলে? হয়, মই পানী দিবলৈ আহিছিলো। মই এইটো ডিভাইডাৰ দিয়ে সোমাইছো। হৰ্ণ মৰাৰ কাৰণে মই 3-4 বাৰ হৰ্ণ মাৰিছো যে আঁতৰি দে। ইফালৰ পৰা এখন টমটম আহিছে, তেতিয়া কৈছে কিয় আঁতৰি দিম বুলি পেলাই মোক মাৰিছে। মই কৈছো টমটমক মই খুন্দিয়াই দিম, কৈছে খুন্দিয়াই দে টমটমক। বেয়া ভাষা মাৰিছে, বহুত শ্লেং লেংগুৱেজ কৰিছে। মই সেইটো ক'ব নোৱাৰো। কিবা মাকক ধৰিও বেয়া গালি পাৰিছে। ৰাতুল আলী নামৰ এটা মোল্লাপতি এজন যুৱক, তাৰ ককাই ভাই 3জন আছে। 3জনে ইয়াত গুণ্ডামি কৰে। এইখিনিত মোল্লাপতিৰ পৰা আহি পেলাই ইয়াত গুণ্ডামি কৰে। নগাঁৱৰ যি মোল্লাপতি বুলি যি ঠাই আছে, সেই ঠাইৰ পৰা আহি পেলাই গুণ্ডামি কৰে আৰু বৰ্তমান কুঞ্জিত দাস নামৰ এগৰাকী থলুৱা যুৱকক প্ৰহাৰ কৰিছে। এই ঘটনা সংঘটিত কৰি 3জন ককাই ভাই ইয়াৰ পৰা পলায়ন কৰিছে। মনত জ্বলিছে ক্ষোভৰ অগ্নি, বেদনাত দহিছে বুকু। মামৰে ধৰিলে হেংদাং তৰোৱাল, পিতাইৰ সেমেকা চকু। মনত জ্বলিছে ক্ষোভৰ অগ্নি, বেদনাত দহিছে বুকু। তেজত উঠিছে বীৰ পিৰণি, ৰক্ত স্নানৰ মন। তিনিচুকীয়াত চলিব ইছলামগিৰি, হিন্দুগিৰি, অসমীয়াগিৰি নচলিব তিনিচুকীয়াত। অসমীয়াত ফুটি পেলাম। তিনিচুকীয়াত চলিব ইছলামগিৰি, হিন্দুগিৰি, অসমীয়াগিৰি নচলিব তিনিচুকীয়াত। অসমীয়াত পুতি পেলাম। পুনৰ খিলঞ্জীয়াক আক্ৰমণ। ভূমিপুত্ৰৰ গাত হাত উঠালে নৌছাদ হুছেইনে। চুৰ সজোৱাৰ চেষ্টাত মাৰধৰ। তিনিচুকীয়া তালাপৰ টেঙা গাঁৱত তীব্ৰ উত্তেজনা। নগাঁৱৰ পাছত এইবাৰ তিনিচুকীয়াত ভূমিপুত্ৰ খিলঞ্জীয়াক আক্ৰমণৰ ঘটনা। মঙলবাৰে দিনৰ ভাগত প্ৰণৱজ্যোতি মৰাণ নামৰ এজন যুৱকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ নৌছাদ হুছেইন ওৰফে নাজিৰৰ বিৰুদ্ধে। পেটৰ ভাতমুঠিৰ বাবে ডেলিভাৰী বয়ৰ কাম কৰে প্ৰণৱজ্যোতিয়ে। টেঙাগাঁৱলৈ পাৰ্চেল দিবলৈ গৈছিল বেতনীৰ প্ৰণৱজ্যোতি। সেই পৰতে প্ৰণৱজ্যোতিক চুৰ সজোৱাৰ চেষ্টা আক্ৰমণকাৰী নাজিৰ ওৰফে নৌছাদ হুছেইনৰ।
তালাব আৰক্ষী থানা এলেকাতে সংঘটিত হল অপ্ৰীতিকৰ ঘটনা। খবৰ পোহৰলৈ অহাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী তথা বিভিন্ন জাতীয় দল সংগঠন। প্ৰণৱজ্যোতি মৰাণক নৌছাদ হুছেইনে আক্ৰমণ কৰাক কেন্দ্ৰ কৰি গৰজি উঠিল মৰাণ ছাত্ৰ সন্থাৰ সজাতি দল। যিগৰাকী মিয়াই আচলতে আমাৰ সন্তান আমাৰ ভূমিপুত্ৰ ল'ৰাটোক মাৰপিট কৰিছে, তেওঁৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছো আৰু পুনৰবাৰ সকীয়াই দিব বিচাৰিছো। এই মিয়াই যে দা লৈ কিবা লৈ আমাক ভয় ভাবুকি দিব, আমি দাহৰ কাৰণে ভয় নাখাওঁ। আমাৰ হেংদাং এতিয়াও আছে, হেংদাং লৈ কিন্তু আমি তেওঁলোকক বহু খেদন দিম, এয়া স্পষ্ট কথা। ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ তিনিচুকীয়াত।